আজি মই যিটো প্ৰসংগ উত্থাপন কৰিব খুজিছোঁ সেইটো হৈছে দুটি শব্দ, টান আৰু সহজ। আচলতে আমি জীৱনত কোনো বস্তু এইটো জন্মতে শিকি নাহোঁ। আমি পৰ্যায়ক্ৰমে আগবাঢ়ি এখোপ দুখোপকৈ আগুৱাই গৈহে আমি শিকি যাওঁ কথাবিলাক। এতিয়া সচৰাচৰ বহুতো পৰিয়ালত দেখা যায় বা স্কুলবিলাকতো দেখা যায়, বিদ্যালয়সমূহত কিছুমান বিষয়ক এটা ভয়ংকৰ ৰূপত উপস্থাপন কৰা হয় ছাত্ৰ ছাত্ৰীৰ সন্মুখত। মানে অংক খুব টান, বিজ্ঞান খুব টান বিষয়, ইংৰাজী টান বিষয়। এতিয়া টান সহজ সেইটো প্ৰসংগ প্ৰথম চালকীয়া অৱস্থাত কেতিয়াও উত্থাপন কৰিব নালাগে ছাত্ৰ ছাত্ৰীৰ সন্মুখত। আৰু সেই যিটো ভয় চালকীয়া অৱস্থাতে মনত সুমুৱাই দিয়া যায়, সেইটোৰ পৰাই ল'ৰা ছোৱালীৰ অৱচেতন মনত বহুতো মানে যোগাত্মক চিন্তাতকৈ ঋণাত্মক চিন্তা বেছি হয়। তাৰ মনত বহুত ধৰণৰ ক্ৰিয়া কৰিব পাৰে। এইটো বিষয় টান, এই টান যি সোমাই গ'ল তাৰ মগজত, এইটো যদি মই নোৱাৰোঁ মই আগবাঢ়িব নোৱাৰিম, এইটো যদি মই শিকিব নোৱাৰোঁ বা এইটো যদি মই পৰীক্ষাত ফেইল কৰোঁ মোক ঘৰত কি ক'ব, ঘৰত দেউতাই গালি দিব নেকি, মায়ে কিবা ক'ব নেকি, মাৰিব নেকি, বা মোৰ লগৰখিনিৰ ওচৰত মই হাঁহিয়াতৰ পাত্ৰ হ'ম নেকি। নানা ধৰণৰ চিন্তাই তাৰ মগজত ক্ৰিয়া কৰিব পাৰে। গতিকে সেইকাৰণে কোনো এটা বিষয় যেতিয়া প্ৰথম অৱস্থাত শিকাবলৈ লোৱা হয় অতি সহজ ভাষাত তাক বুজাবলৈ চাব লাগে। আৰু সেইখিনি কিছুমান বস্তু কেনেকৈ পৰিয়ালবিলাকত আমি সহজতে ল'ৰা ছোৱালীক আকৰ্ষিত কৰিব পাৰোঁ যিকোনো বিষয়ৰ প্ৰতি। ধৰি লওক অংকত বজাৰৰ পৰা বস্তু আনিলে দেউতাকে বা মাকে বস্তুখিনি অনাৰ পিছত এইখিনি বস্তু আনিলোঁ, তাক বুজিবলৈ দিব লাগে যে এইখিনি বস্তু আজি বজাৰ কৰি অনা হ'ল, এইটো চাউল বা এইটো দাইল, এইটো কি, তাক তেনেকৈ শব্দও শিকাব পাৰি। তাৰপিছত লাহে লাহে সি যেতিয়া অলপ ডাঙৰ হ'ব বস্তুবোৰৰ মূল্য তাক ক'বলৈ দিব লাগে, মূল্যটো শিকাব লাগে, বস্তুবোৰৰ ৰংটো তাক শিকিবলৈ দিব লাগে। ধৰক চাউল বগা, মচুৰ দাইল গুলপীয়া, হালধীয়া, নিমখ বগা, চেনি বগা, এনেকুৱা ধৰণৰ কিছুমান পৰ্যায়ক্ৰমে সহজতে শিকাব পাৰে। মাক দেউতাকে সহজতে ঘৰত তাক সেইখিনি জ্ঞান দিব পাৰে। তাৰপিছত অংকৰ কথাটো আহোঁ। এইখিনিতে অংকৰ কথাটো আহিলে যেতিয়া বস্তুৰ মূল্যবিলাক পোৱা যায় সহজতে ক'ব লাগে। আপুনি ধৰক মৰ্টন 10টা আনি দিলে, এটা মৰ্টনত ধৰক 50 পইচা বুলি ক'লে, এতিয়া 10টা মৰ্টনত কিমান হ'ব, তাক সেইবিলাক বস্তু সহজ ভাষাত এনেই ধেমালিৰ সুৰত বা খেলাৰ ধৰণে তাৰ লগত সেইবোৰৰ মাজত প্ৰতিযোগিতা পাতিব লাগে সহজ ভাষাত, যাতে সি এটা বস্তুৰ লগতো তাৰ এটা সম্বন্ধ গঢ়ি উঠে। সি অংকৰ যিটো যোগ কৰা বা সেইটো যিটো ছিষ্টেম, সেইটোৰ প্ৰতি লাহে লাহে সি এটা আকৰ্ষিত হৈ যাব। তাৰ লগত মানে সি কুইজ কৰাৰ নিচিনা কৰিলে, কুইজ আমাৰ যেতিয়া কুইজ বুলি কওঁ আমি, সেই প্ৰতিযোগিতাবিলাক তাৰ মাজত পিতৃ মাতৃয়ে সন্তানৰ সৈতে কৰিব পাৰে। দ্বিতীয় কথা, এটা বিজ্ঞানৰ কথাটো আহোঁ দেই। মই প্ৰথম অৱস্থাত আমাৰ প্ৰথম অৱস্থাত কি হয়, ল'ৰা ছোৱালীয়ে যেতিয়া কিবা এটা বস্তু হঠাৎ চুবলৈ যাব, কেৰাচিন তেল বা ডিজেল বা কিবা বস্তু আনি থৈছে ঘৰত, টাৰ্পিন তেল, প্ৰথম যেতিয়া ল'ৰা বা ছোৱালী যদি সেই সন্তানটো আগবাঢ়ি যাব, বস্তুটো অলপ বেলেগ ধৰণৰ দেখিছে, এই নুচুবি, ঠিক আছে, সি চুব নালাগে, সেইকাৰণে বস্তুবিলাক ৰাখোঁতে সি ঢুকি নোপোৱা জেগাত ৰাখিব লাগে বা তাৰ পৰা আঁতৰাই ৰাখিব লাগে। কিন্তু সেই বস্তুটো কি, এতিয়া কেৰাচিন তেলৰ ৰং নীলা, তাৰপিছত পেট্ৰল বা ৰং হৈছে আপোনাৰ কমলা ৰঙৰ নিচিনা বা ডাঠ হালধীয়া। এতিয়া তেনেকৈ টাৰ্পিন তেল হৈছে ৰঙচুৱাও থাকে বগাও থাকে। এতিয়া সেই ৰঙৰ বা সেই বস্তুটো ক'ত, ৰঙৰ কথাটোতো উল্লেখ কৰিলেই, বা সেই বস্তুটো কিহত ব্যৱহাৰ হয়, কেৰাচিন তেলেৰে কি কাম কৰিব পাৰি।
ষ্ট'ভত ভৰাই ভাত ৰান্ধিব পাৰি, কেৰাচিন তেলৰ চাকিও আছে। ঠিক সেইদৰে মিঠাতেলৰ ব্যৱহাৰ কিহত হয় সেইটো বুজাবলৈ কাৰণে কেৰাচিন তেলে এতিয়া ষ্ট'ভত ভাত ৰান্ধে, কিন্তু সেইবুলি কেৰাচিন তেল নি পেলাই কেৰাহীখনত দিব নোৱাৰি। মিঠাতেল ষ্ট'ভত কিন্তু ভৰাব নোৱাৰি যদি আপুনি সঁচাকৈ ভাত ৰান্ধিম বুলি ভাবিছে। ষ্ট'ভত কেৰাচিন তেলেই দিব লাগিব, মিঠাতেল আমি কেৰাহীতে ঢালিব পাৰিম। গতিকে বস্তুৰ ব্যৱহাৰ ক'ত কি ধৰণে হ'ব সেইবোৰ সহজ ভাষাত ল'ৰা ছোৱালীখিনিয়ে বুজাই থাকিব লাগে মাক দেউতাকে। তেতিয়া এতিয়া এই কেৰাচিন তেল কওক বা টাৰ্পিন তেল কওক, মিঠাতেল কওক, এইবিলাক হৈছে বিজ্ঞানৰ উদ্ভাৱন। সেইটো কেনেকৈ কি হ'ল অলপ ডাঙৰ হৈ যোৱাৰ লগে লগে সেইবোৰ ক'ত প্ৰস্তুত কৰা হয় সেইবিলাক কথা। এতিয়া আমি অইল ইণ্ডিয়া কৈহে থাকোঁ। আমাৰ অইল ইণ্ডিয়া শব্দটো উচ্চাৰণ হয় ক'ত? যেতিয়া ক'ৰবাত আন্দোলন হয় বা কোনোবাই কিবা কৰে, অইল ইণ্ডিয়া বুলি ক'লে আমাৰ বেচিকেলি আমাৰ ল'ৰা ছোৱালীয়ে পেট্ৰলটোহে চিনি পায় আৰু ডিজেল। অইল ইণ্ডিয়া বুলি ক'লে পেট্ৰল, ডিজেল আৰু এতিয়া অলপ পাছলৈ গৈ গেছ, যিটো ৰন্ধন গেছ বুলি কোৱা হয়। তাৰোপৰি যে আৰু অইল ইণ্ডিয়াত কি বস্তু সেই খাৰুৱা তেলৰ পৰা প্ৰস্তুত কৰা হয় সেইখিনি কথা সহজ ভাষাত এনেই আমি অলপ শিকি বুজি ল'ৰা ছোৱালীক এটা আভাস দিবলৈ যত্ন কৰিব লাগে পিতৃ মাতৃয়ে সৰুৰ পৰা। তেতিয়া হ'ব কি তাৰ দুটা ধৰণৰ তাৰ কাম কৰিব, প্লাছ সেই বিষয়টোৰ প্ৰতি তাৰ আকৰ্ষণ বাঢ়ি যাব, প্লাছ সেই পঢ়াৰ ক্ষেত্ৰটোত সি বহুত কথা ক'ব নোৱাৰাকেই সি শিকি গৈ থাকিব। ফলত কি হ'ব, এতিয়া কিছুমান বিষয় আছে যিবিলাক বিষয় আমি পঢ়িব লাগে বা লিখিব লাগে। কিছুমান বিষয় আছে এতিয়া অংক আমি পঢ়ি থাকিলে নহ'ব, অংক আমি হাতে কামে কৰিব লাগিব। বিজ্ঞানৰ বস্তুবিলাক আমি পৰীক্ষা কৰি চাব লাগিব। এতিয়া ইংৰাজী ভাষাটো তেনেকুৱা। ইংৰাজী ভাষাৰ এতিয়া যে মই ক'লোঁ আমাৰ আগতে গভৰ্ণমেণ্ট স্কুলবিলাকত এটা বিষয় আছিল ট্ৰেন্সলেশ্যন, অনুবাদ কৰাটো কি, এতিয়া আমাৰ কিতাপবিলাক বহুতে অনুবাদ কৰে, সেইটো কিন্তু আৰম্ভণি হৈছিলে সেই স্কুলবিলাকত, গভৰ্ণমেণ্ট স্কুলবিলাকত যিটো ট্ৰেন্সলেশ্যন বুলি এটা বিষয় আছিল, শ্ৰেণী আছিল, মানে কি অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰা। সেইটোত কি হয়, ছাত্ৰ ছাত্ৰীয়ে ক'ব নোৱাৰাকৈ ইংৰাজীটো লাহে লাহে শিকি যায়। সেই যে আপোনাৰ অনুবাদ কৰিব ল'লে কোনটো বস্তু কি শব্দ হ'ব সি অভিধানত চাবই লাগিব, অভিধানত বিচাৰিবই লাগিব শব্দটোৰ অৰ্থ। গতিকে ইংৰাজী শিক্ষাটো তেনেকেই আগতে শিকিছিলে। এতিয়াহে আমাৰ প্ৰযুক্তিৰ উদ্ভাৱন বা প্ৰসাৰতাৰ ফলত কি হ'ল, ইণ্টাৰনেট আহিল, বহুত বস্তু আহিল, এতিয়া ল'ৰা ছোৱালীয়ে বহুত সুবিধা পাইছে। কিন্তু সেই সময়ত মানুহে কি ইংৰাজী কোৱা নাছিলে নেকি? বহুতো স্কলাৰচোন একো নোহোৱাকৈ এনেদৰে আগবাঢ়ি গৈ। গতিকে এই কোনো এটা বিষয় শিকিবলৈ হ'লে প্ৰথম অৱস্থাত সহজ টান এই প্ৰসংগটো কেতিয়াও উত্থাপন কৰিব নালাগে। প্ৰথম অৱস্থাত তাক আগবাঢ়ি যাব লাগে পৰ্যায়ক্ৰমে, তেতিয়াহে সি জীৱনত এজন সুনাগৰিক বা সফল ব্যক্তিৰূপে থিয় দিব পাৰিব। একেবাৰে উচ্চ স্তৰলৈ নাযাব সেইখিনি মই ক'বলৈ নাযাওঁ, সেইখিনিতো পৰ্যায়ক্ৰমে যাব। তাৰ অনুপ্ৰেৰণা যোগাব লাগিব, তাক সেই বিষয়টোৰ প্ৰতি আকৰ্ষিত কৰিব পাৰিব লাগিব। সেই আকৰ্ষিত কেনেকৈ কৰিব সেইখিনি প্ৰথম অৱস্থাৰ পৰাই এখোপ দুখোপকৈ আমাৰ পিতৃ মাতৃসকলে বা অভিভাৱকসকলে, যিখিনি বন্ধু বান্ধৱ বা মাহী পেহী যোন আছে, সেই সন্তানক তেনেকেই সহজভাৱে শিকাবলৈ যত্ন কৰিব লাগে। এতিয়া এইটো যিটো পৰিস্থিতি হৈ আছে দেশৰ, সেই অৱস্থাত এতিয়া বহুতো স্কুল কলেজ এতিয়া বন্ধ হয়, কিন্তু যিখিনি আৰ্থিকভাৱে সচ্ছল সেইসকলে বিভিন্ন সুবিধা প্ৰয়োগ কৰি যেনেকৈ হওক অনলাইন ক্লাছ কৰি শিকি গৈ আছে। কিন্তু যিসকল ল'ৰা ছোৱালীক গাঁও অঞ্চলত বসবাস কৰিছে সেইসকলৰ জীৱনটো কি ধৰণে চলিছে, গতিকে সেইসকলক যিসকলে এই ভিডিঅ'টো চায় বা সেইসকলক তেনেকৈ আগবাঢ়িবলৈ দিয়ক জীৱনত। আপোনালোকে চেষ্টা কৰক যাতে সেইসকল যিসকলে এই দুৰ্যোগৰ সময়ত পাঠ গ্ৰহণ কৰিব বঞ্চিত হৈ আছে, সেইসকলে যাতে তেনেকৈ নিজক আগবঢ়াই নিব পাৰে। এইখিনিকে মই ক'লোঁ। ধন্যবাদ।